নমস্কাৰ ডিকে নিউজৰ বিশেষ অনুষ্ঠান আলাপলৈ মই ডক্টৰ জিতু কুমাৰ চমুৱাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলাপৰ অতিথি ঢকুৱাখানাৰ জ্যেষ্ঠ সংগীত শিল্পী সুনীল দুৱৰাদেৱ। আহক আজি তেখেতৰ সংগীত যাত্ৰাৰ বিষয়ে জীৱনৰ বিভিন্ন কথা আৰু গীত শুনো। নমস্কাৰ দুৱৰাদেৱ। নমস্কাৰ। কওকচোন আপোনাৰ জন্ম আৰু শৈশৱৰ কথা। মোৰ জন্ম কাঠৰবাৰী গাঁও। জন্ম 1969। 1969। তাৰপিছত শৈশৱৰ কথা আপুনি শৈশৱৰ কি গাঁৱত আমাৰ এলপিস্কুল আছে, হয়, তাতে মই মানে প্ৰাইমেৰী শিক্ষা শেষ কৰিলোঁ। তাৰপিছতে ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী, হয়, আগতে ঢকুৱাখানা হাইস্কুল আছিলে, হয়, সেই হাইস্কুলতে হাইস্কুলীয়া শিক্ষা তেওঁলোকে পঢ়িলে, তাতে মেট্ৰিক দিলে, ঢকুৱাখানা কলেজৰ মানে পঢ়ি তাতে মানে কলেজীয়া শিক্ষা শেষ কৰিলোঁ। হয়। তাৰপিছতে আপোনাৰ সংগীতৰ যাত্ৰাৰ কথা কওকচোন। সংগীতৰ আমাৰ আনুষ্ঠানিক শিক্ষা ক'ত গ্ৰহণ কৰিলে? সংগীতৰ আনুষ্ঠানিক শিক্ষা তাৰমানে প্ৰথম অৱস্থাত মই একচুৱেলি অনুপ্ৰাণিত হৈছোঁ। মই গাঁৱত যেতিয়া আমাৰ মানে বহাগী মেলা পাতে, হয়, সৰুতে, হয়, তেতিয়া মই সেই বহাগী মেলাত মানে বিভিন্ন গীত নাটক এনেকুৱা ধৰণৰ হয়, মানে চলি থাকে। হয়, আৰু তেতিয়া তাৰমানে সৰু ল'ৰা মোৰ তাতে গৈ জুমা জুমি কৰিবলৈ চাই তাতে ভাবোঁ যে ময়ো এনেকৈ ধৰণৰ কৰিব পৰা হ'লে, তেনেকৈ ধৰণৰ অলপ মানে অনুপ্ৰাণিত। সংগীতটো তেনেধৰণে আপোনাৰ অনানুষ্ঠানিকভাৱে শিক্ষাটো আৰম্ভ হ'ল। হয়। তাৰপিছতে তেনেকৈ তাৰমানে ৰেডিঅ'খনে মোক গুৰু বুলি ক'ব লাগিব। হয়, কাৰণ তেতিয়া তাৰমানে গীতিং মঞ্জুৰি বা অনুষ্ঠানবিলাকত গীতবোৰ মানে বাজিলে মানে আমুকটো গীত বাজিছে বুলি গানটো, সেই গানটো মানে শুনিবলৈ একেবাৰে আগতীয়াকৈ গৈ পেলাই 10-15 মিনিটৰ আগত। তেতিয়া আপোনালোকৰ ঘৰত ৰেডিঅ' আছিল নে বেলেগত? তেতিয়া আমাৰ ৰেডিঅ' নাই, বৰ্তাহঁতৰ ঘৰত এখন কাঠৰ ইমান ডাঙৰ, মানে এনেকৈ ধৰণৰ বক্স এটাত ৰেডিঅ'। মই ভাবিছিলোঁ কি প্ৰথমতে তাতে মানুহবিলাকে গান গাই থাকে, চাব পাৰোঁ নেকি এনেকৈ ভাবিছিলোঁ। তাৰপিছতে সেই গানবোৰ মানে তেনেকৈ ধৰণৰ গান শুনি পেলাই প্ৰভাৱিত হ'লোঁ। তাৰপিছতে আকৌ হেৰিয়ত মাইকত যেতিয়া গীতবোৰ বজাই চাগে আপুনি মাইকত মানে আমাৰ ইয়াতে মাইকখন শিৱগাই বুলি শিৱগাই মানে একদম সেই আগৰ এই প্ৰাণ দুপাল এইবিলাক আগৰ লোকগীতবিলাক, গীতবিলাক, ভূপেন্দাৰ গীতবিলাক, অভিনন্দৰ গীতবোৰ বাজেই নহয়, এইবিলাক বজাৰ লগে লগে মই আৰু ঘৰত থাকিব নোৱাৰোঁ। ভাত পানীটো বাদে গোটেই দিনটো মানে মই সেই অনুষ্ঠানবিলাক গতিকে তেনেধৰণে আপোনাৰ হ'ল। তাৰপিছত আনুষ্ঠানিকভাৱে তাৰপিছতে বিকাশ দে ছাৰৰ ঢকুৱাখানাত তাৰমানে যেতিয়া আনুষ্ঠানিক শিক্ষা দিয়া তেনেকুৱা ধৰণৰ মানে মানুহ বিশেষ নাছিলে, বিদ্যালয়ো নাছিলে। তাৰমানে তাৰপিছত আমাৰ বিকাশ দে বুলি এজন মানে শিক্ষক নৰ্মাল স্কুল, তেখেতে মানে ইয়াত সংগীত মহাবিদ্যালয় স্থাপন কৰিলে। আৰু তেতিয়াৰ পৰা তাৰমানে আনুষ্ঠানিক শিক্ষাৰ এটা বাতাবৰণ ঢকুৱাখানাত সৃষ্টি হ'ল। তাতে আমি নাম মানে ভৰ্তি কৰি তাতে আনুষ্ঠানিক শিক্ষা ল'লোঁ। লোৱাৰ পিছত কিন্তু মোৰ এখন ভাতখাণ্ডে আছিলে, ভাতখাণ্ডেৰ পৰা মই মানে 2 মিনিট মই নহ'ল, মই হেৰিয়ৰ পৰা ললিত কলা মহাবিদ্যালয় তাৰমানে কি বংগীয় সংগীত পৰিষদ তেনেধৰণে আপুনি সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলে। এইখিনিতে আমি দৰ্শকলৈ আজি আপোনাৰ প্ৰিয় গীত আগবঢ়াইছোঁ। আপুনি এটা আপোনাৰ ভাল লগা এটি গীত পৰিৱেশন কৰক। ঠিক আছে। এতিয়া পূজা বতৰ, গতিকে মোৰ এটা গীত মানে পূজাৰ চাকি বুলি এটা কেছেট আছে। সেইটো আপোনাৰ বহুত জনপ্ৰিয় এটা গীত। পূজাৰ চাকি জ্বলিছে, আই গোসাঁনী আহিছে, গতিকে সেই পূজাৰ চাকি এলবাম সেইটোকে গীত। এই গীতটো তাৰমানে এই গীতটো মই লিখিছিলোঁ, সুৰ কৰিছিলোঁ। তাৰপিছতে সেই গানটো গাইছিলে একচুৱেলি চান্দাবুৱে। চান্দাবুৱে মানে বাণীবদ্ধ কৰিছিলে। চান্দা উজিৰ তাতে মই কৈছিলোঁ। জলালু খনিতা আই আখি দিয়া তেজে রেখা আঁকিলো করিলো
পূজা চাবলে আজি হ'ল পূজা চাবলে আজি হ'ল পূজা চাকি জ্বলিলে আই গোসাঁনী আহিলে থাপনা সজাবৰে হ'ল ঘৰে ঘৰে কিৰিলি ৰং তামাচা ধেমালি ঘৰে ঘৰে কিৰিলি ৰং তামাচা ধেমালি পূজা চাবলে আজি হ'ল পূজা চাবলে আজি হ'ল গাত নাই আমার তরণী গাত নাই আমার তরণী হেরা হর ভনি পুজুয়া দুখানি হেরা হর ভনি পুজুয়া দুখানি সেবা করু একেলগে সেবা করু একেলগে এইটো মোৰ আছে ধন্যবাদ আপোনাৰ খুব এটা সেই সময়ৰ জনপ্ৰিয় গীত বা এতিয়াও আমাৰ সংগীত প্ৰেমীসকলৰ মুখে মুখে এই গীতটি বাজি থাকে পূজাৰ চাকি এলবামটিৰ গতিকে আপোনাক ধন্যবাদ জনাইছোঁ এনে এটা সুন্দৰ গীত সংগীত জগতলৈ উপহাৰ দিয়াৰ কাৰণে এইখিনিতে আৰু এটা প্ৰশ্ন আমি আপোনাক কৰিব খুজিছোঁ আপোনাৰ এই যে সংগীত যাত্ৰা যি সাংস্কৃতিক জীৱন এই কেনেধৰণে আপুনি প্ৰভাৱিত হৈছিল কাৰ কাৰ অনুপ্ৰেৰণা বা সেই সময়ৰ ভাওনা সংগীত ভাওনা নাটক এইবিলাকৰ সৈতে আপুনি জড়িত হৈ আছিল মই নাটকো তাৰমানে কি অভিনয় কৰিছিলোঁ হয় অভিনয় মানে তেতিয়া এই থিয়েটাৰবোৰ আহে নহয় হয় তেতিয়া আগতে মানে নটৰাজ থিয়েটাৰ আৰু থিয়েটাৰবিলাক মানে আমাৰ ঢকুৱাখানাতে কলেজত কৰিছিল আমি যাওঁ গৈ পেলাই তেতিয়া আকৌ এটা কথা দেই সেইটো সঁচা কথা আমি মানে খুব চুৰ কৰি চাওঁ তাৰমানে কি আমাৰ পইচাটো পাত্ৰটো নাথাকে দিয়া তাৰপিছতে মানে আহে তাত ফেঞ্চিংবিলাক দাঙি পেলাই মানে যিকোনো নাটকৰ প্ৰতি যে সেই নিচাটো সেই হেঁপাহটো আৰু কেনেকে গৈ পেলাই গ্ৰীণ ৰুমটোত মানুহকেইটাই কেনেকেনো কি কৰিছে সেইটো মানে একদম মানে বৰ পগলা হয় তাৰপিছতে সেই নাটকবোৰ তেনেকে ধৰণৰ কৰে সেই সতী বেউলা আগৰ মানে নাটকবোৰ ছত্ৰপতি শিৱাজীখন পিছে আমাৰ ইয়াত কৰিছিলে মহাভাৰত তেতিয়া আমি মানে যৌৱনত ভৰি দিছো আৰু সেইখিনি সময়তে সেইবোৰ নাটক চাবলৈ আপোনালোকে তেতিয়া মোৰ বহুত মানে নাটক কৰিবলৈ মন আৰু তেতিয়া ঢকুৱাখানাত মানে আমি আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি আমাৰ গুৱাহাটীৰ পৰা বিভিন্ন সুশীল দাহঁত আহে বাবুল দাহঁত আহে আমাৰ ফুনু বৰুৱা তাৰপিছত আকৌ প্ৰীতাম্বৰ বৰুৱা দাদাইদেউ তেখেতলোকে তাৰমানে নাটকৰ জগদীশ গগৈ এনেকৈ তেখেতলোকে নাটকত জড়িত হৈ তাৰপিছতে তেখেতে যে আমি তেতিয়া মানে আমি এখন নাটক কৰুণা কলিতা ছাৰ নাম ল'ব আৰু মোক বহুত ভাল পাইছিলে ছাৰৰ লগত কেতিয়াবা ছাৰৰ লগতে মই তাৰমানে মোৰ কথা জানো নহয় ছাৰকো মই কেনেকৈ ভালকৈ কৰোঁ মই বসুদেৱ কৰিছিলোঁ তেতিয়া তাৰমানে সেই আৰু তাৰ নাটক পতা হ'ল পিয়লি ফুকনখন পাতিছিলে তেতিয়া সংযুক্ত মুক্তি বাহিনীয়ে মানে তেখেতলোকে আমাৰ ঢকুৱাখানাত মানে হাই ছেকেণ্ডেৰী কৰে তেতিয়া পিয়লি ফুকনক মই মানে পিয়লি ফুকন কৰিছিলে আৰু যথেষ্ট ৰাইজৰ পৰা মানে মই সহায় পাইছিলোঁ ভাল পাইছিলোঁ আৰু লংগৰ পোহৰ এনেকুৱা ধৰণৰ কিছুমান মানে বহুত নাটক গতিকে আপুনি ঢকুৱাখানাৰ সেই জ্যেষ্ঠ শিল্পীসকলৰ নৃত্যশিল্পীসকলৰ মানে তেওঁলোকক লগ পাইছিলে তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছিল এতিয়া আপুনি সংগীতৰ ক্ষেত্ৰত কওকচোন এনেকুৱা ব্যক্তি আছে নেকি আপোনাক প্ৰভাৱিত কৰা সেইখিনি সময়ত মানে কি আমাৰ আগে বান্তঙা জয়ন্ত গগৈ বুলি এজন ব্যক্তি আছে ককাইদেউ মানে নৃত্য নাটিকা শিকায় আৰু গান শিকায় তেতিয়া মানে পাছবেলা টাইমটোত
য'ত মানে থিয়েটাৰ হৈ থাকে হয়। তাত তেওঁ আহে তেওঁ অহালে ওচৰৰ মানুহবিলাক বাট চাই থাকে হয়। তেওঁ অহাৰ লগে লগে আমাৰ মনবিলাক ভাল লাগি যায় তেখেতে গানবোৰ গায় তাৰপিছত আকৌ নাটক নৃত্যও শিকায় বাদ্য বজাবৰ কাৰণে দুই এজন লৈ আহে তেনেকৈ সেই ককাইদেউৰ পৰা যথেষ্ট প্ৰেৰণা পাইছোঁ আৰু আমাৰ বাইদেউ মানে আমাৰ যিগৰাকী মোৰ মঞ্জু বাইদেউ যোনে যদি আমি আছে বাইদেৱে মানে গানবোৰ গায় চিকুণ বিহুতি আজি মেঘৰ ইমান এইবিলাক গীতবিলাক মানে শুনি থাকিবলৈ মন যায় ঠিক তেনেকে আপুনি ধৰক অভিনয় ভাওনাতো অভিনয় কৰিছে ভাওনা আগতে আপুনি ধৰক ভাওনাও কৰিছে বহুখিনি ভাওনা কৰিছোঁ মই পাইছোঁ গৈ ঘৰৰ পৰা গৈ আখৰা চাবলৈ যায় এনেকুৱা কথাবোৰো আমি শুনিছোঁ তেনেকুৱা মনো আছে তেনেকুৱা কাহিনী ধেৰ আছে হয় সেইবিলাক কাহিনী এতিয়া ক'বলৈ হ'লে মানে মহাভাৰত এখন বহুত দীঘল গতিকে সেইধৰণে আপুনি যে সেই ভাওনাত অভিনয় কৰিছে ভাওনা মানে মই ভাওনা চুৰ কৰি চাবলৈ যাওঁ হয় মানে ঘৰত কোনো ক'ব নোৱাৰাকৈ মই 4টা বজাতে গুচিয়ে যাওঁ আমাৰ গাঁৱত ভাওনা পাতে নহয় ভাওনা কৰোঁতে আমি জেগাডোখৰ কোনডোখৰ জেগাত বহিম তাৰ আগতে আমি ঢাৰিখন ডাঙৰ ঢাৰিখন পাৰি থৈ আহে এবাৰ মানে কি আমাৰ বচাং বুলি কয় বচাঙতে ঢাৰিখনক লৈ গুচি গ'লো ঘৰত গালি পাৰিছে সেইখনকে নি তাত পাৰিলোগৈ পৰাৰ পিছত কি হ'ল মোৰ জেগাডোখৰ মানে বেলেগে মই তাকে এতিয়া মই ভগাই তেনেকুৱা ধৰণৰ লৰালি কালৰ কি সুমধুৰ স্মৃতিৰ পৰা বা সেই সময়ৰ পৰা আপুনি পাইছে ক'ৰবাত ভাওনা গম পালে মই বহু দূৰ পৰ্যন্ত গৈছিলে চাবৰ কাৰণে মোৰ এটা কথা আছিলে কি ভাওনা তাত কেনেকে ওলাইছে পৰিৱেশত কেনেকে কৰিছে এইটো চোৱাটো চাপৰ বিলাক আপোনাৰ চাগে কণ্ঠস্থ হৈ আছে হয় এইবিলাক কণ্ঠস্থ মানে মোৰ একদম মনত আছে মনৰ ৰৈ গৈছে সত্য কেনেকে ওলাইছে ৰজা কেনেকে কৃষ্ণ অ হৰি ৰে চলিয়া হে জগত গুৰু সভাৰ মাজে এইবিলাক মানে একদম মনত ৰৈ যায় গতিকে এইবিলাক আমাৰ অন্তৰত সোমাই আছে আমাৰ এই নাম মানুহে খেদে হয় এইবিলাক তাৰমানে মই আৰু সেইখিনি সময়ত ঢকুৱাখানাত মানে কি নাটকৰ মেইন ৰোলটো মোক দিয়ে আৰু দেই যে ল'ৰা-ছোৱালী ভাল কৰিব বুলি ভাবিয়ে দিয়ে আৰু সেই অনুপাতে মই মানে একদম খুব আপ্ৰাণ চেষ্টাৰে তেতিয়া অভিনয় কৰিছিলে কলিতা ছাৰে তুমি সংগীত আৰু এই নাটক ভালকে কৰিবা গতিকে আপুনি এই ধৰণৰ গুৰুৰ আশীৰ্বাদ পাইছিলে আপোনাক ধন্যবাদ জনাইছোঁ এইখিনিতে আমি দৰ্শকলৈ আৰু এটা গীত আগবঢ়াব বিচাৰিছোঁ আপোনাৰ প্ৰিয় গীত ঠিক আছে ফুলা দেখি বেজাৰ কিয় মনে মাৰি থাকো মোৰ দেহিয়ই আছেনে তোলৈ যিটো মোৰ বেজাৰ ফুলা দেখি বেজাৰ কিয় কিয় মনে মাৰি থাকো মোৰ দেহিয়ই আছেনে তোলৈ যিটো মোৰ বতৰৰ বাতৰি কমোন বদলি আচহুতা চিঙ মোৰে আদৰিলে মই আজৰি নেযাতো পাহৰি তোৰে চাতো হৈ থাকো কিয় মনে মাৰি থাকো মোৰ দেহিয়ই আছেনে তোলৈ যিটো মোৰ এইবিলাক গীতে মানে মোক যথেষ্ট মানে হেৰি কৰিছে দেই পেণ্ডতো আছেই গতিকে আমি আজি প্ৰথম খণ্ডত আপোনাৰ জীৱনৰ কিছু কথা আৰু গীত শুনিলোঁ গতিকে প্ৰথম খণ্ডৰ সময় আমাৰ ইতিমধ্যে উকলি গৈছে গতিকে আজিৰ খণ্ডটিত আমি ইমানতে সামৰিব লাগিব আন এটি খণ্ডক আপোনাক পুনৰ লগ পাম আপোনাৰ জীৱনৰ কথা পাতিম আপোনাৰ গীত শুনিম আজিলৈ নমস্কাৰ নমস্কাৰ